ও আঙ্কুল দেখিছে ছাৰে কেনেকুৱা আইফোন চলাই আছে। ও আঙ্কুল আমাও এটা লও না প্লিজ। নাই নাই, মই আইফোন নচলাওঁ। মই ভাই পকটোহে চলাম, পকটো। কিয়নো পকটোৱে গেমিঙত ভাই যিটো পাৰফৰ্মেঞ্চ দিব আইফোনে পাৰিব নেকি? কেতিয়াও নোৱাৰে, ঘেণ্টাও নোৱাৰে। কিন্তু কেমেৰাৰ লগত আকৌ যে আইফোনৰ লগত নোৱাৰে। বাদ দে, কেমেৰাও ভাই মোৰ পকটোৰ বহুত হেভি। মুঠতে তহঁতক কিমানেই ক'লো, পকটো ভাই অলৰাউণ্ডাৰ হয়, অলৰাউণ্ডাৰ। নাই, আইফোনৰ লগত নোৱাৰে। আইফোন বহুত হেভি হয়। আইফোন যে কেতিয়াও হেং নামাৰে। ভাত চালা, ইয়াৰ পৰা মোৰ লগত থাকি মোৰ পকটো বদনাম গাবলৈ আহিছ হা? যা তেতিয়াহ'লে, যোনে আইফোন লৈ আছে তাৰ পকৰত লুমি থাকগে। আপোনাক ক'লে আপুনি বেয়া পালে নহ'ব নহয়। আইফোন ইনো হেভিয়ে আৰু এনেই কিবা ইমান দাম নেকি? নে কি ক পয়া? তাকে আইফোন হেভিটোন। आईफोन कभी चलाए हो? नहीं चलाए हो ना? आईफोन चलाने के लिए मोटी मोटी गड्डी लगती है। ये 100 रुपए वाला सेब नहीं है धोनीराम, ये तेरे औकात से बाहर वाला सेब है, समझा? ওই চুপ চালা, সেকেন্ড হ্যান্ড মোবাইল কিনি ইমান লেবেল নিদিবি। वही सेकंड हैंड बोलो आईफोन। आईफोन का चार्जर कितने का आता है तुझे मालूम है? 4,500 का आता है। तू वही चला, वीवो मोटो पोको, ये तेरे औकात से बाहर का है। ओए पकतू कभी देखा है? चलाए हो? नहीं चलाए हो ना? गेमिंग में पकतू बहुत बढ़िया परफॉर्मेंस देती है जो कि आईफोन दे नहीं सकता। মজা লাগিব, মজা লাগিব, গেলা গৰমত নদীত গা ধুই মজা লাগিব। হে ব্ৰ, চল চল জলদি চল, আজি একদম গুলি গুলছা নপৰিবা। ওই মজা মজা মজা, কি যে মজা লাগিব, গৈ পাহি নদীত সাঁতুৰিব লাগিব। হেঁতিকেইটা ক'ত গৈছেনো? পুৰা ধাই ধাই। তিনিওটা ক'ত যোৱা? ঐ নদীত গা ধুবলৈ যাওঁ নেকি? বৈ বৈ পয়া, বৈ 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 বৈ, ৰখিবলৈ কোনো সময় নাই। তেওঁ 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 তেওঁ। ময়ো যাওঁ পাই, এনেকুৱা গৰম লাগিছে, নদীত বঢ়িয়াছে, গা ধুংগে। নদীত গা ধুবলৈ ময়ো যাব পাৰিলোহেঁতেন পাই, কিন্তু লগত আকৌ এতিয়া আইফোনটো লৈ আছো নহয়। আৰু কেনেবাকৈ আইফোনটো মই পাৰত থৈ গা ধুই থাকিলে এহেঁতি পোৱালিবোৰে যে গোটেই টিপি টাপি চেচ কৰিব। বাদ দে, নেযাওঁ আৰু মানুহে এনেই কিন্তু ইমান দাম দি আইফোন নিকিনে দেই। আইফোন চলোৱা চচুৰ কিনতি ফিল এটা আছে বাৰু। ভাই সাহেব, কি খতৰনাক মজা লাগিছে। ইয়াৰ পৰা যে যাবলৈ মন যোৱা নাই। এতিয়া গৈ থাকো ব'লক, 2 ঘণ্টামানতো ধুলোৱে গা। অকণমান পাছত ভাত খাবলৈ হ'ব আৰু দুপৰীয়া। তাকে বহুত দিন হ'ল দেই নদীত মাছ ধৰা নাই, নহয়নে বাৰু? তাকে মাছ জুৰিয়ে হ'ল আৰু। এদিন ওলাব, পুৰা বঢ়িয়াছে ধৰিম। ওলাবি, কোনোবা এদিন ধৰিম। তহঁতৰ গা ধুই হ'লেই নেকি? হ'লতোন, আৰু আমি গা ধুবলৈ কেতিয়াবা আহিলো নহয়, 2 ঘণ্টামান হ'ল। আৰু আপোনালোকে কেনেকৈ গম পালে হয় আমি নদীত গা ধুবলৈ আহিছো বুলি? আমি আপোনাৰ ঘৰলৈ গৈছিলো আপোনাক বিচাৰি, তেতিয়া আমাক পেহীয়ে ক'লে। আচ্ছা। বৈ না, পুৰা গা ধুংগে, বঢ়িয়াছে, সাঁতুৰিম। নাই, আপোনালোক যাওক, আমি 2 ঘণ্টামান গা ধুলো আৰু আকৌ এতিয়া নাযাওঁ আৰু গা নুধুংগে। সঁচাকৈ পাই, বহুত দেৰি ধুলো দেই, কেতিয়া গা ধুবলৈ আহিছিলো পাহৰিয়ে গ'লোগে। একো নহয়, বৈ না বে, আৰু যদি আধা ঘণ্টা আমাৰ লগত ধুৱ তেতিয়ানো কি হ'ব? ব'লক না প্লিজ। ব'লক আৰু, খালি বেছি দেৰি নুধো আকৌ দেই, সোনকালে যাম। পুৰা ৰেষ্ট লগাই দিওঁ, ইচক চিন্তি, তেতিয়া পুৰা মজা লাগিব। নাই ৰেষ্ট নলগাওঁ, সেইবোৰ কৰি থাকিলে বহুত দেৰি হৈ যাব নহয়। একো দেৰি নহয়, ইচক চিন্তি লগাই দিওঁ না বে। নে মোৰ লগত হাৰো বুলি ভয় খাই গলি? আপোনাক হৰুৱা বোলে আৰু ইমান টান নে? আপোনাক হৰুৱাটো ইজি হয়, ইজি।
ঐ তেতিয়াহ'লে পুৰা ৰেচ লগাই দিওঁ মাঘ ফাগুন চত। তেতিয়াহ'লে আমাৰ গাইজ সকলো ৰেডি নে পুৰা ৰেচ লগাবলে? চলো চলো। ধুনীয়াম কাইদেউ বুঢ়া হ'ল যদিও কিন্তু গাত তাকত এটা আছে দেই, কেনেকে সাঁতুৰিছে। বজেন্দাই চোন এয়া বেয়া ডুবকি লগাইছে। চাব এতিয়া ভোলাদা বজেন্দাই বুৰ মাৰি ক'ৰবাত ওলাবগে। দোস্ত চলো চলো। মোৰ যে সাঁতুৰি সাঁতুৰি বেলেগ ভাগৰ লাগি গৈছে পাই। পৰা লগা তোৰ ভাগৰ লাগিছে নে? ভাগৰ লাগিছে তোৰ। সেইকাৰণটো ৰখি দিছো। মই এতিয়া পাৰত অকমান বহিহে লওঁগে পাই। বৈ বৈ দুইটা বহোংগে, ভালকে ভাগৰটো অকমান মাৰি লওঁ। সঁচাকে চুইমিং কৰাটো কিন্তু ভাতৰ লগত পানী খোৱা কথা নহয় দেই। চুইমিং কৰোঁতে কৰোঁতে পকৰ একদম ফাটি যায়, নে কি ক? হয় যি নহয় তোন, সাঁতোৰে হওক বা দৌৰে হওক বহুত টাফ হয়, বহুত টাফ। ইমান ইজি হোৱা হ'লেতো চবেই পাৰিলে হয়। হ'লেও এহেঁতি তিনিটাই কিন্তু আমাতকে পাৰে আকৌ। তেহেঁতি পাৰিব তোন, কিয়নো তেহেঁতৰ ঘৰতে পুখুৰী আছে। ঘৰত থাকিলে মছ দিছে, তেহেঁতি ঘৰতে পুৰা সাঁতুৰিয়ে থাকে। প্ৰেক্টিছটোহে মেইন, জানো নাই? ডেইলি প্ৰেক্টিছ কৰি থাকিলে ময়ো পাৰিম, তয়ো পাৰিবি। তেৰি বাত মে দম হে। ধনিয়া মোক চালা চুইমিং মে পাছ পেলাব পৰা কোনো মাইকেলাল এতিয়ালৈকে পেদাই নাই হোৱা ৰে। মে হো ধনীৰাম, মাই নাম ধনীৰাম ধনীৰাম। এনেকুৱাতে যে ধৰি লৈ ৰাম থুকন দিবলৈ মন যায়। এনেকুৱা কাম চালা কিয় কৰ ৰে? ক'তনো গেজু কৰিছো? ওপৰেদি সাঁতোৰ বা পানী তলেদি সাঁতোৰো মোৰ কথাহে। মোৰ আগত বেছি কথা নকবি। তেজ খোৱা মাল ফিটিং। মৰিলো। পালি এতিয়া মছলা হা, মোৰ লগত গেজু কৰিবলৈ আহ। আহি যা পকৰত দম আছে যদি। কি হ'ল, যায়গে নি? নগৈ আৰু কি কৰিবি? দেখিছ নাই মোৰ লগত কেনেকুৱা কৰিছে? মই পানী তলেদি সাঁতোৰো, ওপৰেদি সাঁতোৰো, সেইটো মোৰ কথাহে কিবা। সেইটোতে মোক কেনেকুৱা কৰিছে। ইফালে নিজে গেজু কৰে, তেনেকুৱাত আকৌ লোকক গেজু কৰে বুলি ক'বলৈ আহিছে। মোৰ পিছত কোনো নাই অহা নেকি? আয়ো কনকলতা, হেঁতিচোন চব দং দংকে গৈছেগে। বজেন ব্ৰ, ভোলা ব্ৰ, ক'ত গৈছগে? ৰ আকৌ, আমাৰ সাঁতোৰ প্ৰতিযোগিতা কমপ্লিট হোৱাই নাই। আপুনি যে বৰ হেৰি হয়, একদম দুখ পাই সুখ পাই নাচায়, একদম কেনেকে মাৰি দিয়ে। কেনেবাকে মই হুলজেঙত গৈ পৰা হ'লে কি হ'লহেঁতেন? মই ভবা নাছিলো নহয় তই যে ইমান দূৰত গৈ পৰিবিগে বুলি। সেই বুলিয়ে কি তেনেকে একদম হেৰি কৰিব লাগে হে? বাদ দে সেইবোৰ কথা এতিয়া লাগি থাকি লাভ নাই। আমাৰ সাঁতোৰ প্ৰতিযোগিতাখন কমপ্লিট কৰোঁগে বৈ। মই একো কমপ্লিট কৰিবগৈ নাই। আপোনাৰ যদি ইমানকে মন গৈছে সিহঁতৰ লগতে কমপ্লিট কৰি থাকোগে যাওক। তহঁতে আকৌ ক'ত গৈছেগৈ? সি গৈছেগে, যাবলৈ দে, আমিখিনিয়ে সাঁতোৰোগে আহ। ভোলা ব্ৰ, নাই আমিও যাওঁগে। আপোনাৰ মন গৈছে আপুনি অকলে সাঁতুৰি থাকক পাই। এহেঁতি সোপা যে গোটেই সোপা বজেনৰ পকৰ খোৱা হয়, পকৰ খোৱা। বজেনে গু খালে মানে এহেঁতিও খাব। তহঁতি সোপা যে গোটেই সোপা বজেনৰ পকৰ খোৱা হয়, পকৰ খোৱা, জান?